আজি ডিএছপি বাইদেউ নাছে এছাই চাও নাছে চকীখন কিবা খালী খালীহে লাগিছে জীৱনত যদি এছাই চা ময়ো হ'ব পাৰিছো স্যার কি হৈছে স্যার মানে কথা এটা আছিলে কি কথা আছে স্যার ইম্পর্টেন্ট কথাই মানে চেলুটটো কোনে মাৰিছে মানে স্যার সোমাই যে আহিলে চেলুটটো কোনে মাৰিছে ও সেলুটটো মানে কি স্যার সদায় আপোনাক পায়ে থাকো যে সেইটো কাৰণে নামাৰিলো আৰু চিনৰ নেচপেক্ট কৰিব নাজানিছে জানো মুখে মুখে উত্তৰ দিছে ৰেসপেক্ট দিছো কাৰণেতো স্যার বুলি মাতিছো আপোনাক হা নাই দিয়া মুখে মুখে উত্তৰ দিছে এই আছক মই সেলুট মাৰিছো নে এতিয়া যে নেচপেক্ট কৈছে অথনি পৰা কিয় নকৰিছে মা খোৱা ভয় তেতিয়া কৈছে নহয় মই মাক কি হৈছে হৈছে কি দুপাইছো কি হৈছে? এইটো স্যার স্যার চা কমল মই তোক আগতেও কৈছো তই মোক চা বুলি নামাতিবি এইখন থানা মই এছাই কিন্তু মই সম্পৰ্কবিলাক পাহৰি দিয়া নাই নহয় তই মই জেঠেই নহয় স্যার আপুনি মোৰ ঘৰত যে জমাই থানাতো আপুনি মোৰ স্যার এখন থানাৰ আপুনি এছাই স্যার মই হোমগাৰ্ড আপোনাকতো মই স্যার বুলি মাতিবই লাগিব মাই ডগ একেলগে কেতিয়াও যোৱাই জেঠেইয়ে একেখন থানাতে কাম কৰিব নালাগিছে দে কাম কৰ হ'ব স্যার মাহৰ শেষলে নাথাকো দে অহা সপ্তাহতে যাম দে এই জুৰি পানীতে একে পৰি থাকিম বুজিছ ইহঁত কেইজনী ইমান ভাল পাব এই মাহৰ শেষলে পইচা শেষ হৈ যায় গৰম যিডাল পৰিছে ন চিটুৱেশ্যনটো ভাল হৈছে যেতিয়া যাম দে ছাৰ কি কৈ আছা নগানী এই BSF ফোন কৰিছিল BFF হয় ছাৰ BFF বৰ্ডাৰ বন্ধু দাঙি আছে তুমি ইয়াৰ মোবাইল দাঙি আছে নহয় মানে সেই BSF মানে হিচাপ দি আছিলে ফল মূল বোলে ইমান লাগিছে তেওঁলোক বোলে ডিউটিলৈ ওলাই গ'লে মানুহে একে পাচিয়ে দিয়ে নেখা বুলি ক'লেও নেৰে এই বোলে আপেল দিলে এই বোলে কল দিলে খেজুৰ সোপা বোলে একে পাচিয়ে তুমি মোৰ ধৈৰ্য পৰীক্ষা লৈ আছা নে হিচাপ শুনাই আছা নহয় মানে BSF কৈছে যে তাকে কৈছো BFF নাম্বাৰটো মোক দিবা কিয় ছাৰ আপেলটো খাই মই বেছি ভাল পাওঁ আনিবলৈ কম ছাৰ ভেৰি গুড গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ আপুনি DTP মাৰিব দিছিলে যে হ'ল আখৰ কিয় ভুল কৰা কেছ ক'ত ভুল হ'ল ছাৰ এইটো চাবি এইটো হ'ব লাগিছে তল বুলি আখ তই লিখিছে দন্তল বুলি আখ এইটোতো তলবলীয়া হয় লিখিছোঁ মই মানে ঠিকে আছে ঠিকে আছে ছাৰ এইটো কিয় ভুল কৰিছ কোনটো এইটো হ'ব লাগিছিল কি তই লিখিছে হট উইকাৰ হু উইকাৰ আকাৰ ইকাৰ উকাৰ ঔকাৰ উইকাৰটো নাহে নেকি ছাৰ কিয় আছেতো কাটো কাটো আখটোক যে হেঁচা মাৰি ধৰি থাকে যেন হেঁচা মাৰি ধৰিছেতো ইয়াত লিখা নাইতো এই শটো বেছিকৈ হেঁচা মাৰি ধৰিছে যে ওপৰতো পাক খাই গৈছে হয় ছাৰ আচ্ছা শৈশু হৈ গৈছে ছাৰ মানে আমি পঢ়া দিনতকে আখৰবিলাক বহুত সলনি হৈ গৈছে আখৰ ঠিকে আছে আপোনাৰহে ভুল হৈছে নেকি হা হয় মোৰ ভুল হৈছে নহয় মোৰ ভুল হৈছে কাম কৰিছে তই এখন ডিপিটি মাৰ DTP আজি পৰা এছাই তই আজি মই চাকৰি দি আনিছো মোৰ ভুল হ'ল আপুনি সেইটো কাম নকৰিব মোৰ ভুল হৈছে না ছাৰ মোৰ ভুল হৈছে ছাৰ প্লিজ ছাৰ ভুল পাইছ নাই তোৰ চাকৰি কৰিবলৈ মন আছে নাছে আছে সমাজৰ পৰা তই উইকাৰৰ লৈকে কৰি পেলাইছ আছে নছে ইয়াত ডিপিটি কৈছে খানা মানুহ মই ক'ৰ পাই গলোগে কি হৈছে তোৰ হৈছে কি আজি শেষ কৰি পেলালে মোক এইটো হৈ গ'ল হ'ল বাপ চাওঁ সেই কাগজখন মিলালো দাদা এই আপোনালোকৰ ৰিলেটিভৰ কাৰোবাৰ বিয়া কথা শুনিছিলো যে কি হ'ল বিয়াখন হ'লগেনে বাৰু মাহীৰ ছোৱালীজনীৰো নহয় কি কবি আৰু যিহে কভিডৰ চিটুৱেশ্যন হ'ল কভিডৰ চিটুৱেশ্যনত মানুহে এতিয়া বিয়াহে পতা নাই সিহঁতে নাপাতিলে আৰু পাৰিলে এতিয়া পাতিবলৈ ক'বচোন হেই মই কেনেকে কম তোমাৰ মাহী ছোৱালী এতিয়া তুমি নক'লে কোনে ক'ব ক'বলৈ ভাল নালাগে একো নাই আপুনি ফোন এটা কৰকচোন কৰক হেই এইটো বাদ দে থ না কি নহ'ব ফোন এটা কৰি বিয়াখন পাতিবলৈ ক'ব নোৱাৰে বাদ দে না সেইটো কথা কাম আছে বাইদেউ শুনকচোন বাইদেউ বা গৰমত এনেকে পিছে লাগি থাকিলে ভাল নালাগে ফোন এটা কওকচোন কিয় বিয়াখন এই মাহত পাতি দিওঁ কিনো একেটা কথাতে লাগি থাক তই হেয়া কথাটো কিয় বুজি পোৱা নাই বিয়াখন পাতি দিলে আমাৰ ধৰ্ম হ'ব বুজিছেনে তোৰ ধৰ্ম কৰিবলৈ মন গৈছে
তেনেহলে তই কোনোবা নামঘৰত নামঘৰীয়া সোমাই যা, নহলে কোনোবা থানত বাবাজী হৈ সোমাই যা। বুলি কৈছে তই তেতিয়া ধৰ্মও কৰা হ'ল, নিজৰ কাৰণে 2 টকা ঘটাও হ'ল। আপুনি মানে কথাটো বেলেগ ফালে লৈ গুচি গ'ল ন? আঁতৰি দে এতিয়া পাগলটো। মোৰ চিকৰা লগা দি লাগি থাকিম ৰ, বিয়া পাতিহে এৰিম। চা হয়নে চা কি কালি ঘটনাটো কোনটো এচাই চাই যেন তই কালি নাই, মই গুৰু বাচিছো বুলিলো। গুলি ক'ত লাগিল চা নেলাগিল না, কপালত এনেকে গুলি কৰিলে। মই মানুহটো ঘামি আছিলো, গুলিডাল শ্লিপ মাৰি গুচি গ'ল। গৰু বাচিছো। কপাল পিছল কাৰণেহে বাচিছে অ'। তই বাইদেউ কি নহল আপুনি কথাটো বুজা নাই। কি কথা? আপোনাৰ মাহী ছোৱালীজনী বিয়া পাতিবলৈ কওকচোন নেক্সট মাহত। মোৰ মাহী ছোৱালী বিয়াৰ পিছত কিয় লাগি আছ? তই বিয়া পাতিবি তাই? মই কিয় পাতিম আকৌ তাই? বিয়া খালি পাতি দিম। কি মই নাপাতো, মই পাতি দিম। ইনচে মিলি মানে তেওঁলোকে যদি নেক্সট মাহত বিয়াখন আয়োজন কৰে, তেতিয়াহ'লে DC অফিচৰ পাৰ্মিশ্যন লোৱাৰ পৰা কইনা বিদায় দিয়ালৈকে সমস্ত দায়িত্ব মই কাণ পাতি লম। হ'লনে এতিয়া? বুজিলা? তাৰপিছত 18-19 হাজাৰ টকাৰ লালি কৰি দিবি। হা? তোক চিনি পাবলৈ বাকী আছে আমাৰ বেটা। এইবোৰক মানে আইডিয়া দিয়াই ভুল। এই লাষ্টত গৈ মই সেইটোহে সন্মান পালোগৈ। গুড মৰ্ণিং কেকেদা। গুড মৰ্ণিং। বাকী বৌ খবৰ কেনে কওক? ভালেই দে। তই হেৰি কৰিবি, আজি ৰাতি আমাৰ ঘৰতে লাঞ্চটো কৰিবি। ৰাতি বোলা লাঞ্চ বুলি কয়, ডিনাৰ বুলি কওক। দিনতে বাঢ়ি থোৱা ভাতটো যদি ৰাতি খাওঁ। আপোনাৰ চেন্স অফ হিউমাৰটো মানিব লগা দেই। ব্ৰেকফাষ্ট কি কৰিলি? সুদা মুখতে মালিকৰ গালি খাইছে। ভালে, কিডনী ষ্টন নহয়। বহক না। ক ভাল জোকছ এটা শুনাক না, ৰাতিপুৱাই মনটো ফ্ৰেছ ফ্ৰেছ লাগি যাব। শুনিবি? শুনাওক। মানে এহাল ককা আইতাৰ মেৰেজ এনিভাৰ্চাৰী। তেওঁলোকৰ প্ৰায় 90 বছৰমান হৈছে। তে ককাই ক'লে যে আমি ডেকা বয়সত যেনেকৈ নৈৰ পাৰত লগ হৈ আমি ডেটিং মাৰিছিলো, এইবাৰ এনিভাৰ্চাৰীটো আমি তেনেকৈ পালন কৰিম। আইতাই বোলে হ'ব, কথা মতে কাম আৰু। ককাই এনিভাৰ্চাৰীৰ দিনা নৈৰ পাৰত লং পেণ্ট চাৰ্ট পিন্ধি সেই ডেকা বয়সৰ নিচিনা ৰৈ আছে আৰু। আইতা আহিব, ডেটিং মাৰিব। ৰৈ 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 সন্ধ্যা লাগিলে আৰু আইতা নাই নহয়। কিয়? ককাৰটো খং উঠিল। ঘৰ আহি পাই পেলাই আৰু আইতাক ক'লে ঘৈণীয়েকক যে তুমি কি মানুহ হে, মই নৈৰ পাৰত তোমালৈ ৰৈ থাকিলো এনিভাৰ্চাৰী উদযাপন কৰিবলৈ, আৰু তুমি ঘৰত সোমাই থাকিলে যে কিয়? আইতাই তেতিয়া লাজ লাজকে কৈছে, আয়ে মোক যাবলৈ নিদিলে। 18,000টো কেতিয়া দিবি? ছাৰে DTP মাৰিবলৈ দিছিলে, পাহৰি থাকিলো। মই জানোৱেই তই সেইটোৱে কবি বুলি। অ' তৰামাই কিবা কব? হেৰি, এই BSF ভালনে? ভাল ভাল। BSF আৰু আহিব জানো? কিয় নাহিব আকৌ? নহয় মানে যিহে কৰোণাৰ প্ৰভাৱ, আৰু তাতে আকৌ বৰ্ডাৰত অশান্তি। সিদিনাটো পাকিস্তানে ড্ৰোন দি এটেক কৰিব বিচাৰিছিলে। ক'ত আৰু BSF জোৱানবিলাকক ছুটি দিব? আহিব নোৱাৰিব চাগে। আপুনি নিজৰ সংসাৰত মাথা মাৰক, মোৰ BSF কথা ভাবি থাকিব নালাগে। ভাল নাপাওঁ এইবিলাক কথা মই। এইগৰাকী আকৌ বেয়া পোৱা কোপটো অলপ বেছি। বহিছে ক'ত চাগে? কাম ঘৰ পাই উপায় নাই, নাযায় লাভ নাই। অ'টলৈ গৈ এখন মানে স্কুলৰ নিচিনা হৈছেগে। লাইন লাইন। মবিল ষ্টেচন নাই। ইয়াত আকৌ মোবিল নালাগে, ইয়াত ডিজেলেৰে কাম চলি যায়। ডিজেল ক'তৰ কামত? চাওঁ বা কি কাম। কি কৰিলি এইবিলাক তই? ই কিহত ইমান ব্যস্ত? বৰ্ডাৰত বৰ্ডাৰত কামৰ পৰা উশাহে পোৱা নাই জানেনে? কম্পিউটাৰ টেবুলতহে দেখোন বহি আছে। আমাৰ কম্পিউটাৰ টেবুলত মোক ছাৰপ্ৰাইজ দিছে নেকি? ৰাকেশে তোক কিয় ছাৰপ্ৰাইজ দিব? আপুনি ৰাকেশৰ কথাহে কৈ আছিল। তই কাৰ কথা ভাবি আছিলি?
BSF-ৰ কথা হৰণে সপোনে খালি BSF-কে দেখি থাক সিও নাহে তইও তালৈ নেযাও জানো এখন কি সংসাৰ কৰিছ আঁতৰি আঁতৰি আমি দেখোন দুটা ৰুমতে থাকিব নোৱাৰো